টেকি আছামিজ ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ'ৰ সৈতে মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল, আপোনালোকে যদি ইন্টাৰনেট ব্যৱহাৰ কৰে তেন্তে ক্লাউড কম্পিউটিং বা ক্লাউড ষ্টৰেজৰ কথা নিশ্চয় শুনিছে। আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নিজৰ পাৰ্সোনাল তথ্যপাতি, মিডিয়া ফাইলছ, ফটো আদি ক্লাউড ষ্টৰেজত ইন্টাৰনেটৰ জৰিয়তে সেভ কৰে। কিন্তু মই কিনে ক'ব বিচাৰিছো, ক্লাউড কম্পিউটিংৰ পৰিসৰ অকল ক্লাউড ষ্টৰেজলৈ সীমিত নহয়, ইয়াৰ পৰিসৰ তাতকৈ বহু বেছি। আজিৰ এই ভিডিঅ'টোত মই ক্লাউড কম্পিউটিং সম্বন্ধীয় কিছু তথ্য দিয়াৰ চেষ্টা কৰিম যে আচলতে ক্লাউড কম্পিউটিং কি হয় আৰু ই কেনেদৰে সহায় কৰে। তো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। তো ক্লাউড কম্পিউটিং আচলতে কি হয় একদম সহজ ভাষাত বুজাৰ চেষ্টা কৰোঁ আহক। ধৰি লওক আপোনাৰ ওচৰত এটা খুব পাৱাৰফুল কম্পিউটাৰ আছে য'ত বিভিন্ন ধৰণৰ পাৱাৰফুল কাম কৰিব পাৰি, বিভিন্ন ধৰণৰ হাই এণ্ড গ্ৰাফিক্সৰ গেম খেলিব পাৰি। আৰু এটা মোৰ লগত কম্পিউটাৰ আছে যিটো ইমান পাৱাৰফুল নহয়, য'ত ইমান পাৱাৰফুল কাম কৰিব নোৱাৰি, হাই এণ্ড গ্ৰাফিক্সৰ গেম খেলিব নোৱাৰি। তো ইয়াত আমি কি কৰিছো, এটা আপোনাৰ কম্পিউটাৰৰ পৰা মোৰ কম্পিউটাৰলৈ এটা ইন্টাৰনেট কানেকশ্যন ক্ৰিয়েট কৰিছো। আৰু ইন্টাৰনেট কানেকশ্যনৰ থ্ৰুদি আপোনাৰ কম্পিউটাৰৰ পাৱাৰ ব্যৱহাৰ কৰি মই মোৰ নিজৰ কম্পিউটাৰত বিভিন্ন ধৰণৰ হাই এণ্ড গেম খেলিব পাৰিছো, বিভিন্ন ধৰণৰ হাই এণ্ড কাম কৰিব পাৰিছো। আৰু ইয়াৰ বিপৰীতে মই এটা আপোনাক মাচুল পৰিশোধ কৰিছো আপোনাৰ কম্পিউটাৰৰ পাৱাৰ মোৰ কম্পিউটাৰত ব্যৱহাৰ কৰাৰ কাৰণে। তো ইয়াকে কোৱা হয় ক্লাউড কম্পিউটিং। অৰ্থাৎ ক্লাউড কম্পিউটিং হৈছে এনে এটা প্ৰচেছ য'ত ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ হাই এণ্ড কাম যেনে ফটো এডিটিঙে হওক, ভিডিঅ' এডিটিঙে হওক বা বিভিন্ন ধৰণৰ হাই এণ্ড গ্ৰাফিক্সৰ গেম আদি আমাৰ কম্পিউটাৰত খেলিব পাৰিছো, যিবোৰ আগতে সম্ভৱপৰ নাছিল কাৰণ আমাৰ কম্পিউটাৰ পাৱাৰ ইমান বেছি নাছিল। কিন্তু ক্লাউড কম্পিউটিঙৰ জৰিয়তে এইবোৰ কাম আমি আমাৰ কম্পিউটাৰত সহজে সম্পাদন কৰিব পাৰিছো। ইয়াৰ বাবে আমাক পাৱাৰ প্ৰয়োজন হোৱা নাই আমাৰ কম্পিউটাৰ, ইয়াৰ বাবে প্ৰয়োজন হৈছে এটা ভাল ইন্টাৰনেট কানেকশ্যন, এটা স্পীড থকা ইন্টাৰনেট কানেকশ্যনৰ। তো এতিয়া আহো ক্লাউড ষ্টৰেজলৈ। ক্লাউড ষ্টৰেজ হৈছে ক্লাউড কম্পিউটিঙৰ এটা ভাগ য'ত ইন্টাৰনেটৰ জৰিয়তে আমি বৃহৎ পৰিমাণৰ ডেটা সিকিউৰলি সেভ কৰি ৰাখিব পাৰো। বিভিন্ন ধৰণৰ কোম্পানী বা বিভিন্ন ধৰণৰ ডাঙৰ অৰ্গেনাইজেশ্যনে ধৰি লওক নিজৰ কোম্পানীৰ ৰেকৰ্ড বা এমপ্লয়ৰ ৰেকৰ্ড ডিজিটেলি ষ্ট'ৰ কৰি ৰাখিব লাগে, যিবোৰ ডেটা সেভ কৰিবলৈ বৃহৎ পৰিমাণৰ ডেটা চেণ্টাৰৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ বাবে কোম্পানীটোৰ খৰচা বহুত বেছি হ'ব। ইয়াকে নকৰি কোম্পানীটোৱে নিজৰ ডেটাবোৰ কোনো এটা ক্লাউড ষ্টৰেজ প্ৰভাইডাৰ কোম্পানীৰ তাত যদি থয় তেন্তে ডেটাবোৰ সেভ হৈ থাকিব আৰু যেতিয়া লাগে তেতিয়া ইন্টাৰনেটৰ জৰিয়তে ইয়াক এক্সেছ কৰিব পাৰিব, যাৰ বাবে কোম্পানীটোৰ বহুখিনি খৰচ কমি যাব ডেটা ষ্ট'ৰ কৰাৰ নামত। তো ক্লাউড ষ্টৰেজ হৈছে এনে এটা প্ৰচেছ য'ত ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ডেটা সেভ কৰোঁ। উদাহৰণস্বৰূপে গুগল ড্ৰাইভ, মাইক্ৰছফ্টৰ ওৱান ড্ৰাইভ আদি এনে ধৰণৰ কিছুমান ক্লাউড ষ্টৰেজ যিবোৰ আমি মোষ্ট কমনলি ব্যৱহাৰ কৰোঁ। তেনে দৰ্শকসকল, আজিৰ ভিডিঅ'ত মই ক্লাউড কম্পিউটিং আৰু ক্লাউড ষ্টৰেজৰ বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিলো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো নিশ্চয় পছন্দ কৰক, অৰ্থাৎ লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু তাৰ লগতে বেল আইকনটো দেখা পাব, সেইটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো। ধন্যবাদ।